बरङाजुलिकुटि आरो 2 नं नावबान्धा गामियाव मडेल अंगनबादि लुनायनि अन्थाइ खाम्फा गायसननाय जालाङो। उदालगुरि जिल्लानि पानेरि विधानसभा बियाब सिङाव मडेल अंगनबादि लुनाय अन्थाइ खाम्फाखौ जायगानि एमएलए एबा आसाम आयेन आफादनि बुंथिगिरि मानगोनां बिश्वजित दैमारिया गायसननानै होयो। मडेल अंगनबादि लुनायनि अन्थाइ खाम्फा गायसननाय बे हाबाफारियाव आसाम आयेन आफादनि बुंथिगिरि मानगोनां बिश्वजित दैमारि बिथांजों लोगोसे समाज सिबियारि फटिक कसारी, नन्दराम बर', ओनसोलनि माखासे मानगोनां गागि सुबुं आरो गोबां रायजो राजाफोरा बाहागो लादोंमोन। मडेल अंगनबादि लुनायनि अन्थाइ खाम्फा गायसननाय हाबाफारिखौ मावफुंनानै होनायनि उनाव मानगोनां बिश्वजित दैमारि बिथाङा खौरां बिजोंनि गेजेरजों बे अंगनबादि मिरुआ आबुङै लुखांजानायनि उनाव ओनसोलनि गथ'साफोरनि गुदि सोलोंथाइनि बिथिङाव थोजासे मुलाम्फा जागोन होनना ओरैबायदि बुङो। আজি মই মচলপুৰ গৈছিলোঁ এটা NGO তাতে আপোনাৰ কি কয় তাৰ ৰাইজৰ কাৰণে এম্বুলেন্স মানে এটা তাত মানে দিছে আৰু তাত মোৰ হাতেদি এম্বুলেন্সটো প্ৰদান কৰিম বুলি আহ্বান জনাইছিলে। গতিকে তাতে গৈ আহিলোঁ আৰু আজি আমি ইয়াত পিপলহালি আৰু আমাৰ নাওবান্ধাত 2টা মডেল অংগনবাদী চেণ্টাৰ নতুনকৈ আমাৰ যিটো চেংচন হৈছিলে ইয়াৰ কাম আজি শুভাৰম্ভ কৰিলোঁ। আমাৰ 42খন অংগনবাদী মডেল চেণ্টাৰ আমি পাইছোঁ আৰু ইয়াৰ কামটো এতিয়া আমি কৰি আছোঁ সবতে য'ত য'ত মাটি ঠিক হৈছে, য'ত গোটেই কিবাটো তৈয়াৰ হৈ গৈছে, ৱাৰ্ড বৰ্ডাৰ পাইছে, সেইবিলাকত আমি এতিয়া ক্ৰমান্বয়ে কৰি আছোঁ। মই সেইকাৰণে জাগাত গৈছোঁ যাহাতে ৰাইজেও জানে সেই আঁচনিৰ বিষয়ে, ঠিকাদাৰো জানে আৰু আমাৰ বিভাগীয় মানুহখিনিয়েও জানে, যাহাতে কামটো সবে দৃষ্টি ৰাখিব পাৰে। গতিকে আৰু বহুতটা আমাৰ কি কয় 30টা নতুন ৰাস্তা এতিয়া আৰু আমাৰ চেংচন হৈছে। ইয়াৰ বাদেও আমাৰ বাগানৰ আৰু আগৰ কেইটামান ৰাস্তা আমাৰ চেংচন হয়, ৱাৰ্ড বৰ্ডাৰ হ'ল, এইখিনিও আমি এতিয়া আৰম্ভ কৰি আছোঁ বাগানতো আৰু বাহিৰতো। গতিকে গোটেইবিলাক কামত মই অলপ ৰাইজক জড়িত কৰিছোঁ যাহাতে ৰাইজে চকা নজৰ ৰাখিব পাৰে, তেওঁলোকে কামবিলাক কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই সেইটো যাহাতে তেওঁলোকে নিজে নিজে অলপ ইঞ্জিনিয়াৰক অভিযোগ কৰিব পাৰে, ঠিকাদাৰকো তেওঁলোকে যাহাতে অভিযোগ কৰি থাকিব পাৰে। মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে বিজেপি বিধকে মানে নিজকে পাৰ্টি দিব বিটিআৰত কেইটামান হেৰি দিব গম পাই নেকি? নাই, এইটো মইতো গম নাপাওঁ। এতিয়া মানে 25, 27 এনেকুৱা কোৱা হৈছে আৰু এইদিনা সভাপতি ডাঙৰীয়া ওদালগুৰিত কৈ গৈছে দিলীপ শইকীয়া ডাঙৰীয়াই যে 40টাতো মানে দিব পাৰোঁ এনেকুৱা ধৰণৰ। তো এতিয়া যিহেতু নিৰ্বাচন সমূহ চাপি আহিছেহে, সময়টো অহা নাই, গতিকে নিশ্চয় চব দিশটো চাই ফালে কিমানটা চিটত বিজেপিয়ে সহজভাৱে জিকিব পাৰে তেনেকুৱা চিটতে মানে পাৰ্টিচিপেট মানে কৰিব আৰু ইয়াৰ কাৰণে জৰীপটো চলি আছে আৰু মন্ত্ৰী ডাঙৰীয়াসকলক মানে অলৰেডি নিয়োগ কৰিছে আৰু মই মানে অধ্যক্ষ হিচাপে যিহেতু পাৰ্টিৰ কামত জড়িত থাকিব নাপায়, গতিকে ময়ো যিহেতু বিধায়ক ইয়াত বিধায়ক হিচাপে মোৰ সেইখিনিত বিধায়ক হিচাপে মোৰো মানে দায়িত্ব আহি পৰিছে আৰু আমাকো অৱগত কৰিছে যে সাংগঠনিক কাম কাজ কৰাৰ ক্ষেত্ৰত মানে কিছু ইয়াত মানে ভূমিকা গ্ৰহণ কৰিব লাগে। সেইমতে আমাৰ বেৰগাঁও সমষ্টিটো কাম কাজবিলাক চলি আছে, টংলা সমষ্টিটো কাম কাজবিলাক চলি আছে, বাকী সময়ে দেখিব। কিন্তু আমাক জনাইছে যে নিৰ্বাচন বিজেপিয়ে অকলে খেলিব আৰু সেইটোৰ কাৰণে ক'ত ক'ত খেলিব মানে সেইটো অলপ মানে এতিয়াৰ পৰা চাই ঠিক কৰিব লাগে। গতিকে সেই হিচাপে মানে এতিয়া বিজেপি দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই আজি মানে এই নিৰ্বাচন মানে কিবাটো লৈ ফালে মানে কাম কৰি আছে। স্যার আমি এটা দেখা পালো বিজু আজুরকে কলা বিটিসির কাৰণে উন্নয়ন কাৰণে বিজেপি বহুত চিন্তা কৰে বুলি কৈছে, উন্নয়নটো হ'ব লাগে বুলি কৈছে বিটিসি। ঠিক এনেকৈ 650 ক্ৰ'ৰ প্ৰত্যেক বছৰত দিয়া হয় বুলি কৈছে, যোনটো এছঅ'পিডি ফাণ্ডটো নাপাব লাগে বিটিসিত এইটো মানে চাইচিন্তি কৰিবলৈ দিয়ে বুলি কৈছে। কিন্তু আমি গাঁৱে গৈ দেখা পাইছে বহুত মানে দৌৰি কিনাৰে এনেকুৱা মানে দলং চলং ভাঙা বা বহুতখিনি মাটি খোৱা। এই ক্ষেত্ৰত স্যাৰ আপুনি কি কয়? নাই, চোৱা, বিজেপি হ'লে উন্নয়ন হ'ব আৰু বিজেপিয়ে উন্নয়নটোকে চাই। এটা কথাটো হ'ল এই গোটেই বড়োলেণ্ডটো যদি আমি চৰকাৰৰ কথা কওঁ তো বিজেপিৰে দান। যেতিয়া আমাৰ বাজপেয়ী ডাঙৰীয়া আৰু আদৰণি ডাঙৰীয়া প্ৰাইম মিনিষ্টাৰ আৰু উপ প্ৰধানমন্ত্ৰী আছিলে তেতিয়াই প্ৰথম বিটিচিকো 6ষ্ঠ অনুসূচিত এইটো দিয়া হৈছে আৰু তেতিয়াই বড়ো ভাষাক এই চিডিউলত মানে দিয়া হৈছে আৰু তাৰ বাদেও চেণ্ট্ৰেল ইনষ্টিটিউট টেকনলজি আৰু বহুতো মানে যিবোৰ বিটিচি অঞ্চলত আজি আমি ব্যৱহাৰ কৰিব পাৰিছোঁ, আমি সুযোগ সুবিধা পাইছোঁ, সেইবোৰ বিজেপি চৰকাৰে দিছে। ইয়াৰ পিছত দ্বিতীয়
আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গোটেই বড়ো সংগঠনে চুক্তি কৰিলে 2020 চনৰ জানুৱাৰী এইটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া আৰু আমাৰ ইয়াত বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আগত আছিলে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতসকলে যি নতুন দিছে আজি চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি মেডিকেল কলেজ আৰু অন্যান্য তাৰপিছত BTCত 1500 কোটি টকা পেকেজ এই গোটেইটো মানে বিজেপিয়ে দিয়া গতিকে বিজেপিয়ে সদায় এই BTC অঞ্চলখন কেনেকৈ উন্নয়ন কৰিব পাৰে তাৰ কাৰণে সম্পূৰ্ণভাৱে সহযোগ কৰিছে গতিকে এই পাৰ্টিটোৱে BTCত যদি মানে আহে চৰকাৰ কৰে মানুহটোতো BTCৰ মানুহ হ'ব চৰকাৰে মানে কি কয় পাৰ্টিটোহে ৰাষ্ট্ৰীয় পাৰ্টি হ'ব কিন্তু ইয়াৰ মানুহবিলাকে যেতিয়া নিজে বিজেপিৰ লগত থাকি পালে কাম কৰিব তেতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰৰ বিভিন্ন যিবিলাক মানে জড়িত বিষয় আছে আৰু আঁচনি আছে সেই আঁচনিবিলাক মানে খুব মানে দ্ৰুত গতিত কৰি ল'ব পাৰিব কাৰণ ইয়াত যিহেতু মানে বেলেগ একো ডিফাৰেন্স নাই গতিকে মানে সেইটো ক্ষেত্ৰত পীযুষ হাজৰিকা ডাঙৰীয়া সেই কথাটোকে ক'ব খুজিছে আৰু যেহেতু ৰাজনৈতিক দল হিচাপে ৰাইজক সেৱা কৰাৰ কাৰণে আজি গঠন কৰিছে আৰু সেই ৰাজনৈতিক দলত থাকি কাম কৰিছে গতিকে এটাই পাৰপাস যে যেটো আমাৰ পৰিকল্পনা আছে যে সেই BTC অঞ্চলৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ সমস্যা সমাধান হ'ব লাগে প্ৰত্যেকটা মানুহৰ সমস্যা সমাধান হ'ব লাগে প্ৰশাসনিক ব্যৱস্থাটো সুন্দৰভাৱে ইয়াত স্থাপন হ'ব লাগে যাহাতে মানুহে নিজৰ জাগাত ন্যায় বিচাৰি পায় অসমৰ বিভিন্ন জাগাবিলাকত যেনেকৈ এটা বিভাগৰ একদমবাৰে তল পৰ্যায়ৰ মানে বিষয় বাদ থকা মানে বিষয়াসকলৰ য'ত দায়িত্ব লয় তেনেকুৱা ধৰণৰ BTC অঞ্চলতো আমি প্ৰশাসনটো স্থাপন কৰিব লাগিব য'ত মানুহে কোকৰাঝাৰ নযোৱাকৈ ইয়াৰ ইঞ্জিনিয়াৰক কোৱাৰ লগে লগে ইয়াৰ অফিচাৰক কোৱাৰ লগে লগে সব কাম হৈ যায় আৰু ইয়াৰ ইঞ্জিনিয়াৰ বিলাকে মানে ডিস্ট্ৰিক্ট বা সাব ডিভিজনৰ আমাৰ যিবোৰ বিভাগ আছে এই বিভাগ বিলাকে ডাইৰেক্ট ফান্ড এলোকেশন পায় আৰু ৰাজ্যৰ লগত থাকি পালে কাম কৰিব পাৰে তো বিজেপিৰ মানে চিন্তাটো হল সেন্ট্ৰেল আৰু ষ্টেটৰ যিমান কাৰ্যসূচী আছে প্ৰগ্ৰাম আছে সেইটো ভালদৰে ৰূপায়ণ হ'ব লাগে তেতিয়া নিজৰ যদি সৰকাৰ থাকে নিজৰ মানুহ থাকে CPM তেতিয়া তেওঁলোকক মানে সদায় অৰ্ডাৰ এটা দিব পাৰে আৰু ভালদৰে নিৰীক্ষণ কৰি থাকিব পাৰে আৰু হিটো লয়ে পীযুষ হাজৰিকা ডাঙৰীয়া সেই কথাটো কৈছে